ফলাফল ঘোষণা কৰিছো এটো তেওঁ সন্তুষ্ট নহয় কিবা সাবজেক্টত নম্বৰ বা কিবা এটা তেতিয়া হলে অহা 10 তাৰিখে আমি এটা পোৰ্টেল ওপেনিং কৰিম যেটো তেওঁলোকে নিজৰ যেটো গ্ৰিভান্স আছে যে মোক এটো বহি চাব বিচাৰিছো হেতু তেওঁলোকে পোৰ্টেলত দিব পাৰিব আৰু আমি উদিন যেতিয়া তেওঁলোক পাম 15-20 দিনৰ ভিতৰতে তেওঁ বহি পৰীক্ষা পুনৰ মূল্যায়ন কৰি আমি তেখেতক জনাম যদি ছাত্ৰ ছাত্ৰীয়ে সৰ্বাধিক 3টা সাবজেক্ট বেয়া কৰিছে এবাৰ কিতা কাৰ্য হ'ব পৰা নাই আৰু অতি কমেও যদি 170 নম্বৰ পাইছে তেতিয়ালে কম্পাৰ্টমেন্টাল পৰীক্ষা দিব পাৰিব তাৰ পোৰ্টেল আমি প্ৰথমতে ভাকালি আমি পৰীক্ষা ৰিজাল্ট দিয়াৰ পিছত আমি পৰ্যালোচনা কৰিব লাগিব তেনেকুৱা কিমান ষ্টুডেন্ট হয় তাৰ পিছত তাৰ ডেট আমি ঘোষণা কৰিম যে কম্পাৰ্টমেন্টাল পৰীক্ষা কেতিয়া ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু কেতিয়া হ'ব আমি চেষ্টা কৰিম যে পৰীক্ষা হোৱাৰ 15 দিনৰ ভিতৰত ৰিজাল্ট প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী যি সকলে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকে আমি 14টা ওয়েবসাইটৰ ব্যৱস্থা কৰিছো তাৰে ভিতৰত দুটা প্ৰমুখ এটা আমাৰ সেৱাৰ ওয়েবসাইট আৰু এটা এনআইসি ওয়েবসাইট সেই দুটাৰ বাহিৰে আৰু 12টা ওয়েবসাইট আছে তাত নিজৰ ৰোল নম্বৰ সন্নিবিষ্ট কৰি দিয়াৰ লগে লগে তেওঁলোকে নিজৰ গোটেই মাৰ্কশিট আৰু ৰিজাল্টটো পাই যাব সেৱাৰ এক ফালৰ পৰা এটা মোবাইল এপৰ ব্যৱস্থা কৰিছো হেতু আমাৰ প্লে ষ্টৰত গৈ ডাউনলোড কৰিব পাৰিব এন্ড্ৰইড মোবাইল হওক বা আইওএস মোবাইল হওক আৰু হেইটো ডাউনলোড কৰাৰ পিছত হেই তাতে এটা ব্যৱস্থা থাকিব ষ্টুডেন্টে নিজৰ ৰোল নম্বৰ লিখা এটো কৰি দিয়াৰ লগে লগে তেওঁ নিজৰ মাৰ্কশিটটো পাতিব পাব আৰু হেতু এই বছৰ আগতে আমি কেৱল ডাউনলোড ব্যৱস্থা আছিল এতিয়া তেওঁলোকে ডাউনলোড কৰি সেভ কৰিব পাৰিব মোবাইলত 11-12 ফৰ এডমিশনৰ কাৰণে তেওঁলোকে কোনো হাৰ্ড কপি অফ মাৰ্কশিটৰ প্ৰয়োজন নহব এই যেটো আমি ডিজিটালি যেটো মাৰ্কশিট ডাউনলোড কৰিব সেই মাৰ্কশিটৰ দ্বাৰা এডমিশন ল'ব পাৰিব আৰু যি বিদ্যালয়সমূহ 11-12 11ত এডমিশন ল'ব তেওঁলোকে জেনুইন হয় না নহয় পিডিএফৰ মাধ্যমেৰে চেক কৰিব